মিনাক্ষী মোৰ পাৰ্চটো ক'ত থৈছা বিচাৰি পোৱা নাই Why not give us some syrup? Then you want to lagi. Why not get that? Orang mesti baik tu salah. Baik ni ini punya tu. Kau kam tak? Baik. Kalau tak boleh mari. Mana bulan ni apa apa? Oh bulan ni. Oh okay. Oh asal কি হৈছে তোমাৰ নাই গম পাইছো দে কৈছো মায়ে কৈছে নুৰানী খুৰীয়ে ফোন কৰিছিল বোলে তাকে তুমি ফোন কৰিব লাগে নাই মই ফোন কৰা নাই ৰবা মই পানী নিকিছ মিনাক্ষী আনিছো যোৱা মা সকলো কাম কৰি থৈ দিছো ভাতকেইটা বনাই দিছো আপুনি খাই ল'ব হ'ব দে তই ওলাই গ'লে ভাল বাজিটো কৰবাৰ পৰা আনি খোৱালো মা তোৰ পৰা আহিলি কি মানে হা সদায় মই যোৱাৰ পিছত যা মই অহাৰ পিছতহে আহা ক'ত যা লাজ নাপা বেলেগৰ মতাৰ লগত যাব নিজৰ মতা থাকোঁ যে মা সেনেকুৱা কথা নক'ব মোক কোনো মতাৰ লগত যোৱা নাই তেতিয়াহ'লে ক'ত গৈছিলি তই ক শুনক তেতিয়াহ'লে মই সদায় বেলেগলৈ ঘূৰিবলৈ যোৱা নাছিলোঁ মই গৈছিলোঁ এইখন হৈছে বহুতো বিহু আছে এজনী লগা শিশু তাইৰ নাম মাইনা মই সদায় তাইক তাইক ইমানেই মৰম লাগে তাইক চালাই সেইবাবে সদায় তাইক চাবলৈ গৈছে সেইটোহে কথা মোক ক'লেই হ'ল নহয় মই অফিচত যাওঁতে তোমাক থৈ গ'লো হয় তোমাক ক'বলৈ চান্সে নাপাওঁ বাৰু বাদ দিয়া আমি এটা কাম কৰোঁ তাই এডপ্ট কৰি লওঁ তুমি জানো পাৰিবা সকলো কামৰ মাজত মাইনাটো চম্ভালিবলৈ কি আকৌ মোৰ ঘৰত অনাথানি সোমাব হে ভগৱান কি হ'ব ধৰিছে মোৰ ঘৰখনত মা আপুনি এইটো চব কথা এটা কৈ থাকে না কিনিলেগে আৰু মোকতো বাজি বুলি কৈ থাকা সেই বুলি কি মোৰ ঘৰত অনাথ সোমাইছে বাৰু যি হয় হ'ব বইলা আখিৰ সুলতান হ'বনে জোনাকী কিনো হ'ল কিয়নো ইমান চিঞৰি আছ মাৰ কথা বাদ দিয়া কোৱা কাৰণ এটাই কথা
অ মইনা অ আসুন বলা আমি দোকানৰ পৰা আহো এই দোকানৰ পৰা আহো এতিয়া যাব নালাগে মই পাছত আনি দিম তোৰ কি কাম আছে কৰি যা এতিয়া অ দে পিছত তুমি লৈ যাবি অ মই লৈ যাম যা ও মা ও মইনা আহা ভাত খাবলে মিয়া মাৰে মাতিছে আহ নেকটাকে মাৰি খাই ঐ ছোৱালী ইমান পঢ়ি মাষ্টৰনী হ'ব নালাগে মোৰ কাপোৰখিনি গুচাই আনিলে যা মইনা তুমি ক'ত যোৱা মা আইতাই হ'ব তুমি স্কুল গৈছে তোমাক মই কৰিবলৈ দিছিলোঁ যোৱা তুমি কৰা ৰ আজি মাত দিলোঁ ছোৱালীজনী শান্তিত থাকিবলৈ লাগিব মা ও মা মা ওলাই আহা মা ও মা কি হ'ল আকৌ এজনী আটাব কি হ'ল কিয় চিঞৰি আছা আপুনি মোৰ ছোৱালীজনীক শান্তি পালে থাকিবলৈ নিদিয়ে নেকি তো ছোৱালীক মই কি কৰিলো তাই কিয় কাপোৰ চপাব লাগিছিলে আপুনি কিয় সেইখিনি কৰিব নোৱাৰে নেকি আপুনি কাপোৰ চপোৱা নহয় পানী আনাৰ পে বাচন ধোৱাতে চব তাইকে কৰিব লাগে তাই ইমান সৰু ছোৱালীজনী এইগিলা কাম কৰিব পাৰে নেকি নোৱাৰিলে হ'ব নেকি ছোৱালী মানে হ'লে এইবিলাক কৰিবই লাগিব এইটা নকৰিলে কেনেকৈ হ'ব আমি সৰুতে কৰিছিলো তাই এতিয়া বহুত সৰু আছে তাই এতিয়া এইগিলা কাম কৰিব পৰা হোৱা নাই আৰু আপুনিও যেতিয়া তেতিয়া কাম কৰি থাকিবলৈ নিদিব কাৰণ তাই বহুত সৰু আছে এতিয়া এইবিলাক নাজানিলে পাছত কি কৰিব পাছততো সেইটো মোৰ হিচাপ সেইটো মইহে জানিম আপুনি নাজানে নহয় মাক আপুনি নে মই কি ক'লে তুমি এজনী তোমাৰ ছোৱালী কেনেকৈ হ'ল এজনী অনাথ তুমি এটা হ'ল বাজি মা মোক চম্ভালি কথা ক'ব মোক কি কৰিবা মোক থাকিলে বুলি আপুনি যিটো কথা নবকিব মই বকিলে কি কৰিবা ভগৱানে এতিয়া খানকাই বনাইছে মই এতিয়া কি কৰিম দৰকাৰ হ'লে মই এইখনৰ পৰা ওলাই দিম আপোনালোকে মোক ওলাই দিব লাগে এইখন ঘৰলৈ আনিছিল নেকি আনিছিলো এতিয়া ওলাই দিম আপোনাৰ কথা নুশুৱে চব মা কি হ'ল তোমাৰ কি হ'ল মায়ে মোক ইমান বেয়াকৈ কৈছে কোনে ক'ল মায়ে কি কৈছে মইনাই কি কৈছে মোক কি মায়ে কাপোৰ জাপ পাৰিছে তাইক বাল্টিঙতে পানী দি দিছে সেইকাৰণে কিয় কৰিবলৈ দিছে আৰু মায়ে কি কৈছে অনাথ তাই বোলে এটা অনাথ আৰু আমাক বোলে ঘৰৰ পৰা ওলাই দিছে আৰু মই বোলে পাই মা তুমি বোলে মিনাকে ঘৰৰ পৰা উলিয়াই দিম বুলি কৈছা মই এইবিলাক কেতিয়া ক'লো মইতো একো কৰা নাই আঞ্জাখনত জ্বালা বেছি হৈছে তাকেহে কৈছিলোঁ দে বাবা মোৰে ভুল আৰু এইবিলাক এই বেটি কম নহয় লগালে দিয়া চোৰা আৰু বা পিছকে ৰং সলাই ৰং সলালাই মা আপুনি এতিয়া কিয় নকল মাৰি দিয়ে
এজনী সৰু ছোৱালী কি কৰিলো মই তাইক মই নিশ্চয় কৰি দেখা পাইছো আপুনি তাইক কিয় গলতা মাৰি দিছে তাতে মিছাৰ কথা ক'ব জাগা নাপালো মা আপোনাৰ যে কিবা এটা অশান্তি হৈছে আমাৰ এওঁৰ আগত ক'ব আপুনি আপোনাৰ আমাৰ আগত এটা বেলেগ ৰূপ আৰু তেহাতৰ আগত এটা বেলেগ ৰূপ আপুনি তেজপুৰ ৰংঘলা কিয় দি থাকে মা আপোনাৰ কিবা অসুবিধা হৈছে তেনেহ'লে কৈ দিয়ক আমি গুচি যাম নহয় তোৰ মুখখন বেজাই চলিছে আপোনাৰ এই নকলি গেলা ধৰিয়ে মোক মুখ চলাব লগা হৈ ভগৱান মোক আজিকালি এটা নিজৰ সন্তান কিয় নিদিলে ভগৱান মই ইমান ভুল মোৰ কোনো ফালৰ পৰা আজি মোক মায়ে ইমান বেয়া বেয়াকৈ কথা কয় একদম মনত লাগি যোৱা কথা যেতিয়া মোৰ আজি নিজৰ সন্তান থাকিলে তেতিয়াহ'লে মই এটা কথা মই আজি কি কৰিম মায়ে মোক ইমান বেয়া বেয়াকৈ কথা কয় আৰু মায়ে তেখেতৰ আকৌ বেলেগকৈ কয় আৰু তেখেতে ভাবে সঁচা কথাহে কয় কিন্তু মোক বাজি বুলি কয় সেইবিলাক কথা মই কেনেকৈ সহ্য কৰিম ভগৱান